হেল্ল' এভৰিৱান আজি ওলালোঁ ভিতৰাললৈ বুলি মানে আমাৰ পুৰণা ঘৰলৈ বুলি আৰু তাতে মাৰ কাম কেইটামানো আছে গৈ পাই মেলি ফাৰ্ষ্টে আমি গ'লোঁ গাঁওবুঢ়া ঘৰলৈ কিন্তু মায়ে গাঁওবুঢ়াক লগ নাপালে উভতি আহি আমি বৰ্তা ঘৰত সোমালোঁ বৰ্তাহঁতৰ ঘৰতো মানুহ নাই চব ধান দাবলৈ গ'ল আমিও পাছফালে দিয়ে গ'লোঁ আৰু এইফালে আমাৰ বৰ্তাই শাক কৰিছে আৰু এই গছজোপা কোনে কোনে চিনি পাইছে বাৰু তাৰপাছত বৰ্তাই ক'লে কি শাক বুটলি লোৱা আমি শাক বুটলাত লাগিলোঁ তাত আমি তাইৰ ঘৰতো সোমালোঁ আৰু লগৰজনীয়ে ফোন কৰিলে কি চিনেমা চাবলৈ বুলি 12:30 পৰা আছে কিন্তু আমি গৈ নাপালোঁগৈ সেইকাৰণে 4টা বজাত যাবলৈ ওলালোঁ আৰু মই যে সদায় চশমা পাহৰি যাওঁ আকৌ উভতি আহি চশমা পিন্ধি গৈছোঁহি এইফালে আহি পাই মেলি পুষ্পা2 দি আছে ন পুষ্পা2 চাব আহিছোঁ ছেপ্টেম্বৰ পাছত ষ্টাৰ্ট হৈ যাব এইফালে ষ্টাৰ্ট হৈ গ'ল আৰু চিনেমা চাই মেলি শেষ হয় মানে 8টাই বাজিলে তাৰপাছত আমি ঘৰলৈ আহিলোঁ আজিলৈ ইমানেই আছিলে বাই